हेलो बंधुসকল আজি আপোনালোকৰ কাৰণে আকৌ এখন গাড়ী লৈ আহিছোঁ এখন হৈ গ'ল Alto K10 2018 চনৰ অটোমেটিক হয় গাড়ীখন এবাৰ দেখাই লৈছোঁ আপোনালোকক গাড়ীখন চাব পাৰে এলয় হুইল লাগি আছে আৰু ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে চাৰিটা এলয় লাগি আছে গাড়ীখন ফুল বডি অৰিজিনেল প্ৰিণ্টতে আছে কোনো টাচ পেন আজিলৈকে কৰোৱা নাই গাড়ীখনত নগা নাম্বাৰ গাড়ী বিশেষকৈ এইখন গাড়ী আপোনাৰ মাইকী মানুহখিনিৰ কাৰণে ভাল হয় লেডিজখিনিৰ কাৰণে যেহেতু তেখেতলোকে গিয়াৰ থকা অকণমান অসুবিধা পায় চলাবলৈ এইখন অটোমেটিকত হয় সেইটো কাৰণে মানে ভাল পাব চলাই গাড়ীখন আমাৰ ভালকৈ দেখাই দিছোঁ আপোনালোকক চাব পাৰে গাড়ীখন বহুত ধুনীয়া হৈ আছে অকণো ক'তো কালাৰ কৰোৱা নাই মানে গাড়ীখন আপোনাক ভিতৰতো এবাৰ দেখাই দিছোঁ ভালকৈ গাড়ীখনত আপুনি এয়াৰবেগ এটা পাই যাব দুটা পাৱাৰ উইণ্ডো AC মিউজিক চিষ্টেম পাই যাব গাড়ীখন আপোনাৰ 39,000 ৰানিং হ'ল বাকী ইণ্টেৰিয়ৰটো চাব পাৰে ধুনীয়াই হৈ আছে বাকী গিয়াৰ শ্বিফ্টটো এইটো ইয়াত আপোনাৰ অটোমেটিকৰ ধৰক এইফালে মেনুৱেল হিচাপেও কৰি চলাব পাৰি বাকী ইঞ্জিনটো এবাৰ দেখাই দিছোঁ চাব পাৰে দৰ্জাৰ পূৰা চিল আছে গোটেইকেইটা দৰ্জা পূৰা চিল আছে এলয়কেইটাও চাব পাৰে আপুনি ব্ৰেণ্ড নিউ টায়াৰ নতুন এলয় লাগি আছে ইঞ্জিনটো অলপ লেতেৰা হৈ আছে আনিছোঁহে যিহেতু চাব পাৰে এখন পূৰা চিল আছে ইঞ্জিন পূৰা চিল আছে গাড়ীখন এবাৰ ষ্টাৰ্ট কৰি শুনাই দিছোঁ আপোনাক হৈ আছে শুনিব পাৰে বাকী AC ৰানিং আৰু ষ্টিং গাড়ী মানে চব ৰানিং একো কাম নাই কৰাব লগা এতিয়া গাড়ীখনৰ দামৰ ক্ষেত্ৰত আহোঁ গাড়ীখন 2018 চনৰ Alto K10 VXI হয় অটোমেটিকত গাড়ীখন 3,05,000 টকাত মই ট্ৰেন্সফাৰ কৰি মেলি দিব পাৰিম আৰু যদি ৰিফাইনেন্স কৰে তেতিয়াও কৰাই দিব পাৰিম যদি আপোনাৰ গাড়ীখন পছন্দ হৈছে তেন্তে স্ক্ৰীনত নাম্বাৰটো মই দি দিম যোগাযোগ কৰিব পাৰিব Turn us to thousands and we'll grow in number fueled